আপোনালোকক দেখাই আছোঁ যে মোৰ গাহৰি ফাৰ্মখনত সৰ্বমুঠ যদি খৰচৰ কথা ক'লোঁ, মোৰ আৰম্ভণি কৰিছোঁ এই ঘৰটো বনাওঁতে গৈছে মোৰ প্ৰায় 33,000 টকা। প্ৰায় গোটেই 5 ইঞ্চি গাঁথনি দিয়া হৈছে। ইয়াতে দৰ্জাখিনি লগোৱা হোৱা নাই, ইয়াতে যিহেতু সৰু আছে। কেইদিন পিছত মই ইহঁতৰ এইখিনি দৰ্জা লগাই দিম। ফাৰ্মখন মোৰ এনেকুৱা বাহিৰৰ ছাইডটো বৰ্তমান এই দৰ্জাখিনি গ্ৰিলৰ হ'ব পিছত, আৰু এইপিনে মোৰ এনেকৈ পানীটো ওলাই আহে। এইটো বনাইছোঁ ইয়াতে মানে যিখিনি সিহঁতে পেলনীয়া থাকে সেইখিনি ইয়াত পৰি কিনে যিটো পানী ৰয় সেই পানীটো ডাইৰেক্টলি আপোনাৰ এনেকৈ মোৰ ফিচাৰীত যায়। শ্বেয়াৰ হয়, এইটো হিম শ্বেয়াৰৰ হয়। ইয়াতে 3টা মতা আছে, এজনী মাইকী আছে। এনেকৈ এতিয়া দানা খাই আছে। ইহঁতে যিহেতু এতিয়া সৰু আছে, মই ইয়াতে এতিয়া দানাটো দি থকা হৈছোঁ। এইকেইটা মই 4,700কৈ আনিছোঁ পোৱালি। আপোনালোকে লাগিলে জনাব, গ্ৰ'থটো বিৰাট ভাল হয় ইয়াতে, মানে খোৱা লোৱাত একো প্ৰব্লেম নাপায়। লোকেল হয়, লোকেলকেইটা মই আনিছোঁ 3,800কৈ। এইবিলাক ধুনীয়াকৈ এতিয়া খাদ্য খাইছে। এতিয়া মই দুপৰীয়াৰ আহাৰ দিছোঁ ইয়াতে। ইয়াতে মানে ডাঙৰ হ'লে দানাৰ পাত্ৰটো চেঞ্জ হ'ব, ইয়াতে হ'ব। এতিয়া ইয়াতে পানী ৰাখি দিছোঁ, এতিয়া সৰু আছে কাৰণে ইয়াতে আহিছে। এইখিনিয়ে মোৰ বৰ্তমান ফাৰ্মখন 6টা গাহৰি দি ষ্টাৰ্ট কৰিছোঁ। মোৰ এতিয়া টোটেল দানা পানী দি আপোনাৰ 63,000 গৈছে, গোটেই পোৱালি দানা ঘৰ গোটেই মিলি। আপোনালোকেও যদি ষ্টাৰ্ট কৰিব পাৰে, কাৰণ আজিকালি গমেই পায় গাহৰি ফাৰ্মৰ ডিমাণ্ডটো বহুত বেছি হৈছে, আৰু মানুহে যিখিনি কয় বহুত বেছি অসুবিধা, সেইখিনি ইমানটো নহয়। সৰুতে মই যিখিনি পাইছোঁ সেইখিনি আপোনালোকক জনাইছোঁ।